নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ভোগালী বিহুৰ খানা চলি আছে। আজি আমি লোকেল মুৰ্গী মাংস আনিছোঁ। মাংসটো বাৰু মই নাবনাওঁ, আমাৰ মায়ে বনাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত 1 কেজি লোকেল মুৰ্গী মাংস আছে। পাঁচফোৰণ দিয়া হৈছে কেৰাহীত। পাঁচফোৰণ ফুটি আছে। এতিয়া তেল দিয়া হ'ব। আমি তেল দিলোঁ। আমি তেলটো গৰম হ'ব দিম। এতিয়া আমি নিমখ দিম। আমি নিমখ দিলোঁ। নিমখখিনি লৰাই থকা হৈছে। এই হালধি গুড়া দিলোঁ। এতিয়া আমি কটা পিঁয়াজ দিম। এই কটা পিঁয়াজ দিলোঁ। কটা পিঁয়াজখিনি আমি লৰাই আছোঁ। জলকীয়া এটা দিলোঁ। জলকীয়া বাৰু কমকৈ দিছোঁ। এতিয়া মাংসটো দি দিম। মাংসটো লৰাই থকা হৈছে। মছলা দিম। এই ধনিয়া পাউডাৰ দিলোঁ। এই দিলোঁ মিট মছলা। এতিয়া আমি লৰাই দিছোঁ।
এই হ'ল জিৰা পাউডাৰ দিলোঁ আমি। এতিয়া আমি মছলাখিনি লৰাই দিম। মছলাখিনি আমি লৰাই দি আছোঁ। মাংসটো ধুনীয়াকৈ কালাৰ আহিছে। আমি মাংসখিনি পানী দিম সিজোৱাৰ বাবে। এই মাংসত আমি সিজোৱাৰ কাৰণে পানী দিলোঁ। এতিয়া মাংসটো আমি সিজাম ভালদৰে। মাংসখিনি আমি সিজাই থকা হৈছে। মাংসখিনি আমি সিজাই আছোঁ। এতিয়া আমি উহোৱা আলু দিম। এই উহোৱা আলু দিলোঁ। চ' মাংসখিনি বনোৱা হৈ গ'ল।